Hello everyone, good morning. আজি এটা নতুন ৰেচিপিৰে বিনা দতে আপোনালোকক মোৰ চেনেলে ওয়েলকাম জনালো। আজি মই বনাবলৈছো কাসকলৰ এটা নতুন আৰু সোৱাদ লগা ৰেচিপি। আপোনালোকে ভিডিওটো শেষলৈকে চাই যাব দেই আৰু যদি ভাল লাগে লাইক এটা কৰি দিব। কাসকলৰ ৰেচিপিটো বনাবৰ কাৰণে মই দুটা কাসকল লৈ ললো আৰু ভালকৈ ধুই এতিয়া মই বাকলিখিনি গুচাই লৈছো। কাসকলত প্ৰচুৰ পৰিমাণে আইৰণ পোৱা যায় আৰু বহুত কিবা-কিবি। আপোনালোকে মোৰ ভিডিওটো শেষলৈকে চাই যাব দেই। এটা নতুন আৰু সোৱাদ লগা ৰেচিপি আপোনালোকলৈ মই আজি লৈ আহিছো। এটা গুচাই হ'ল, এতিয়া মই ইটো গুচাই লম। মোৰ এতিয়া কাসকল গিটা গুচাই হৈ গৈছে। মই এটা টুকুৰা টুকুৰকে কাটি লম। মই এনেকৈ কাটিছো অকনমান দীঘল দীঘল কৰি। আপোনালোকে জিউ শেপ দি কাটিব পাৰে। মোৰ এইখিনি এতিয়া কাটি হৈ গ'ল। কাসকলখিনিত মই পানী দি লৈছো দেই। এতিয়া ইয়াত মই এচামুচ নিমখ দিম আৰু মই ইয়াত নেমু মই চেপি দিছো। নেমু চেপি দি মই 10-15 মিনিটৰ কাৰণে ঢাকি ৰাখি দিম। নেমু চেপি দিলে তেতিয়া কাসকলখিনি কোলা নপৰে। এতিয়া মোৰ কাসকলখিনি মই পানীৰ পৰা টুকি লম। 15 মিনিটৰ পিছত টুকিছো দেই মই কাসকলখিনি। আৰু এতিয়া মই গেছত এখন কেৰাহী উঠাই দিলো আৰু গেছটো জ্বলাই দিলো। ইয়াত মই দিছো মিঠাতেল। তেলখিনি মই গৰম হ'বলৈ দিছো। তাত মই দিছো কেইটামান গোটা জিৰা। এতিয়া মই এটা শুকান জলকীয়া দি দিছো। অকনমান লৰাই দিম। আৰু মই এতিয়া দি দিছো পিয়াজ। পিয়াজখিনিও মই লৰাই দিম। পিয়াজখিনি ধুনীয়াকৈ ব্ৰাউন হৈছে। আৰু এতিয়া মই আদা আৰু নহৰু পেষ্ট দি দিছো। আৰু মই এতিয়া ইয়াত নিমখ দিছো। নিমখটো স্বাদ অনুসৰি দিব, কাৰণ কাসকলখিনি তিয়াই থওঁতেও নিমখ দিয়া হৈছিলে। এতিয়া হালধি দিছো আৰু এতিয়া মই অকনমান ধনিয়া গুৰি দি দিছো আৰু মই দিছো ৰেড চিলি পাউডাৰ অকমান। গোটেইখিনি মই মিলাই লম। আৰু এতিয়া মই দিছো টমাটৰ। এটা টমাটৰ দিছো। ইয়াৰ মাজৰ গুটিখিনি মই দিয়া নাই দেই। এতিয়া মই অকনমান পানী দি দিছো মছলাখিনিত। পানী দি এতিয়া মই ঢাকি দিম। ভালকৈ গলিবৰ কাৰণে মই মছলাখিনি ঢাকি থৈ দিম দেই। মছলাখিনি মোৰ ভালকৈ গলি গৈছে। মই এতিয়া এবাৰ মই লৰাই লৈছো। আৰু ইয়াতে মই সয়াবিন দি দিছো। সয়াবিনখিনি মই দি দিছো। সয়াবিন দিলে আৰু অকনমান ভাল হ'ব খাবলৈ। আৰু আলু দি দিছো। এতিয়া মই মিক্স কৰি লৈছো। টেষ্টটো আনিবৰ কাৰণে মই সয়াবিনটো দিছো। আৰু এতিয়া মই কাসকলখিনি দি দিছো। নহলে খুদা কাসকলটো বনালে খাবলৈ মন নকৰে ন, সেইটো কাৰণে সয়াবিন অকনমান দি দিছো। এতিয়া মই ঢাকি দিম। এতিয়া মই এবাৰ চাই লৈছো। এইখিনি মোৰ অকমান গলিবলৈ ধৰিছে, কিন্তু মই এতিয়া অকন পানী দি দিছো। এতিয়া মই ঢাকি দিম। 15-20 মিনিটৰ পিছত মই চাইছো, চক মোৰ এইখিনি হৈছেগৈ। আলু মোৰ সিজি গ'ল, কাসকলো সিজিছে। আকৌ এবাৰ ঢাকি দিম।
এবাৰ চাই লৈছোঁ মোৰ এইখিনি হৈছেগে ইয়াত মই এতিয়া অকণমান গৰম মছলা দি দিছোঁ দেই লৰাই দিম আৰু মই অকণমান জালুকৰ গুড়ি দিছোঁ অকণমান দিছোঁ বেছি দিয়া নাই জালুকৰ গুড়িও বহুত এটা ধুনীয়া টেষ্ট আনে এতিয়া মোৰ এইখিনি হৈ গ'ল মই নমাই লৈছোঁ দেখিছে আপোনালোকে কেনেকুৱা হৈছে মোৰ ভিডিওটো আপোনালোকে চাব আৰু যদি ভাল লাগে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব দেখিছে কেনেকুৱা হৈছে এটা কমেন্ট দি জনাব কেনেকুৱা লাগিলে আজি কাচকলৰ সবজি আপোনালোকলৈ ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিলে বাই বাই